পেলাব কাৰো ইমান অধিকাৰ নাই যে আপোনাৰ জীৱনটোক ইমান পিটি ফিল কৰায় বা আপোনাক ইমান হেল্পলেছ ফিল কৰোৱায় ইউ আৰ স্পেচিয়েল ইন ইয়ৰ ওন ৱে মই আগতেও কৈছোঁ আৰু আপোনাৰ সেই স্পেচিয়েলজন আপোনাৰ জীৱনত আহিব ইউ জাষ্ট নিড টাইম আৰু যদি আপোনাৰ লাইফত সেই স্পেচিয়েলজন নাহেও why do you need someone life is just one নিজৰ লাইফটোনো কিয় ৱেষ্ট কৰে কাৰোবাক হাৰ্ট কৰিবলৈ এলাউ কৰি কাৰোবাৰ পৰা এক্সপেক্টেশ্যনছ ৰাখি নিজৰ লাইফ নিজৰ মতে জিয়াওক বি হেপী এণ্ড ডু হোৱাট এভাৰ মেক্স ইউ হেপী যেতিয়া আপুনি কাৰোবাক ভাল পাওঁ বুলি কয় তেতিয়া সেই মানুহজন বা মানুহজনীৰ সিমানখিনি অধিকাৰ আছে যে আপুনি তেওঁক কিয় এভইড কৰিছে বা ইগন'ৰ কৰিছে সেই কথাটো জনাৰ if you are not interested anymore if you don't like him anymore তেতিয়াহ'লে জনাই দিয়াটো উচিত but without giving an answer and avoiding that person is not right কাৰণ সেই মানুহজন কিমান কষ্ট পায় সেইটো হয়তো আপুনি বুজিব নোৱাৰিব গতিকে right now if you are answerable to someone যে আপুনি কাৰোবাক উত্তৰ দিবলগীয়া আছে but someone is still waiting for an answer যে আপুনি কিয় এৰিলে কিয় আঁতৰি আহিছে বা কিয় কথা নাপাতে বা কিয় ভাল নাপায় please let them know so that they don't waste their time on waiting মিছা কথা যেতিয়া মানুহে কয় এটা ক্লু এৰি দিয়ে যেতিয়া আপোনাক কোনোবাই ঠগি থাকে তেতিয়া এটা ক্লু আপোনাক এৰি দিয়ে আৰু যদি আপুনি সঁচাকৈ কাৰোবাক ভাল পায় ন এটা ইনষ্টিংক্টে আপোনাক কয় যে সামথিং ইজ ৰং ফলো ইয়ৰ ইনষ্টিংক্ট কেতিয়াও কাকো ব্লাইণ্ডলি ট্ৰাষ্ট নকৰিব যদি আপুনি ভাবে যে সামথিং ইজ ৰং ইন দিছ ৰিলেশ্যনশ্বিপ ট্ৰাই টু ফাইণ্ড আউট হোৱাট ইজ দেট ডোণ্ট জাষ্ট ফলো আৰু যদি গম পাই যে সামথিং ইজ ৰং এতিয়া মোক এৰি থৈ যাব মোৰ কি হ'ব এইবোৰ চিন্তা কৰি পেলাই জাষ্ট বিকজ ৰিলেশ্যনশ্বিপটোত থাকিব লাগে সেইকাৰণে নাথাকিব বি ষ্ট্ৰং you have to walk out of that relationship because আপোনাৰ love ইমান সস্তীয়া নহয় আপুনি ইমান সস্তীয়া নহয় যে আপোনাক জুনে পাই তেৱে ঠগি থৈ গুচি যাব it's precious it's priceless so you have to be very careful when you give love to someone deserve কৰে নে নকৰে সেইটো চাই ল'ব আৰু যদি ৰিয়েলাইজ কৰে deserve নকৰে just walk out and you will be happy হয় that you start taking care of someone কাৰোবাৰ হাঁহিত আপোনাৰ হাঁহিও লুকাই থাকে যেতিয়া তেওঁ হাঁহে আপোনাৰ মনটো ভাল লাগে যেতিয়া তেওঁ কান্দে আপোনাৰ আকৌ বিৰাট দুখ লাগে আৰু সেইটো সময়ৰ লগত হৈ যায় যেতিয়া কাৰোবাৰ সুখত আপুনি সুখ বিচাৰি পায় তেতিয়া আৰু তাতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে সো স্মাইল বিকজ ইউ নেভাৰ নো যে আপোনাৰ স্মাইল কাৰ কাৰণে ৰিজন হৈ পৰিছে টু স্মাইল বেক সো কেতিয়াও দুখ কৰি নাথাকিব আপোনাৰ হাঁহিত হয়তো কাৰোবাৰ হাঁহিও লুকাই আছে আপোনাৰ সুখত হয়তো কাৰোবাৰ সুখ লুকাই আছে হয়তো আপুনি গম নাপায় হয়তো তেওঁ আপোনাক কোৱা নাই বাট আপোনাৰ সুখত আন কোনোবা সুখী হৈ থাকিব পাৰে So please smile always.